অভিনীল কাণ্ডৰ দৰে জঘন্য ঘটনা এইখন অসমত মানৱৰূপী দানৱৰ কাণ্ড চাওক। সুৰাপান কৰিবলৈ পইচা নিদিয়া তিনি নিৰপৰাধী যুৱকক সজালে চোৰ। চোৰৰ অপবাদ দি তিনিজন যুৱকৰ ওপৰত হাত বান্ধি চলালে অমানসিক অত্যাচাৰ। এই ঘটনা সংঘটিত হৈছে চিৰাং জিলাৰ ডাংতল থানাৰ অন্তৰ্গত ৰাভাপাৰা গাঁৱত। হয়, আপুনি ঠিকেই শুনিছে। যোৱা ২৬/৯/২০২২ তাৰিখে ৰাতি আনুমানিক ৩ বজাত চিৰাং জিলাৰ শান্তিপুৰ সাপ্তাহিক ৰাতিপুৱাৰ বজাৰত ব্যৱসায়িক সামগ্ৰী তামোল পাণ আনিবলৈ যায় ধুবুৰী জিলাৰ চাপৰ ৰঙামাটিৰ তিনিজন যুৱক। কিন্তু চিৰাং জিলাৰ ডাংতল থানাৰ অন্তৰ্গত ৰাভাপাৰা গাঁৱৰ পথৰ মাজত মদ্যপান কৰি মাতাল দুজন যুৱক আহি গাড়ীখন আগপিঠি ধৰে। ধৰি কয় যে আমাক মদ খাব পইচা দে, নহ'লে যাবলৈ দিয়া নহ'ব। এনেকৈ গাই গাড়ীৰ ভিতৰৰ এজন যুৱকৰ হাতৰ পৰা মোবাইল কাঢ়ি লৈ পলায়নৰ চেষ্টা কৰে। তাৰ পিছত আন এজন মাতাল যুৱকে চুৰ চুৰ বুলি চিঞৰি গাঁৱৰ মানুহক গোট খুৱালে আৰু গাঁৱৰ ২-৪জন মানুহ আহি কোনো সোধা পোজা নকৰাকৈ তিনিজন নিৰপৰাধী যুৱকৰ হাত বান্ধি গুৰুলকৈ প্ৰহাৰ কৰাৰ লগতে অমানসিক অত্যাচাৰ কৰে। শেষত সেই গাঁৱৰে গাঁওবুঢ়া আহি উপস্থিত হৈ সোধা পোছা কৰি গম পালে আচলতে যুৱক তিনিজন চুৰ নহয়, প্ৰায় যোৱা ৫ বছৰ আগৰ পৰাই সেই অঞ্চলত ব্যৱসায় কৰি আহিছে। প্ৰমাণ হ'ল যুৱক তিনিজন নিৰ্দোষী, পিছত এৰি দিয়ে। কিন্তু তাৰ পিছদিনাই সতীশ ৰাভা নামৰ এজন লোকে ছ'চিয়েল মিডিয়াত নিজৰ ফেচবুক একাউণ্টত সেই প্ৰহাৰ কৰা ভিডিঅ' ভাইৰেল কৰি যুৱক তিনিজনৰ মান সন্মান নষ্ট কৰিলে। এতিয়া প্ৰশ্ন হয়, কিয় নিৰ্দোষী ব্যক্তিক গণপ্ৰহাৰ কৰিলে? আইন হাতত তুলি লোৱাৰ অধিকাৰ ক'ত পালে এইসকল মানৱৰূপী দানৱে? চিৰাং জিলা প্ৰশাসনে অতি সোনকালে নাকি লগাওক এই ঘটনাৰ লগত জড়িত থকা ব্যক্তিসকলৰ ওপৰত, যাতে এনে ঘটনা আৰু পুনৰাবৃত্তি নহয়। চাপৰৰ পৰা ইমৰান আলম খানৰ, ইণ্ডিপেণ্ডেণ্ট অসম 24। পৰহি ৰাতি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট চাপৰ থানা অন্তৰ্গত থানা ৰঙামাটি পঞ্চায়তৰ গাঁও পঞ্চায়তৰ তিনিজন ল'ৰা শান্তিপুৰ গ'ল হয়, তামোলৰ ব্যৱসায় কৰে। গাড়ী লৈ যোৱাৰ পথত ৰাভাপাৰা এখন জেগা আছে, এই জেগাখনত দুজন ল'ৰাই গাড়ীখন চিঙেল দিয়ে গাড়ী ৰখে। ৰাখাৰ পাছত তিনিজন ল'ৰাক নামাৰ পাছত সিহঁতে ক'ত যাব? সিহঁতে কৈছে শান্তিপুৰ যাম। শান্তিপুৰ যোৱা কথা কৈছে। তাৰ পাছত কি কৰিছে, নিচা খাইছিল দুজন ল'ৰাই। নিচা খাই টকা ৩০,০০০ আৰু মোবাইল এটা কাঢ়ি লয়। লোৱাৰ পাছত সিহঁতে আগুৰি ধৰিছে, ক'ত আমাৰ টকা কিয় লয়? তাৰপিছত চিঞৰ বাখৰ কৰে, গৰু চোৰ বুলি কয়। সিহঁতক খালী গাড়ী লৈ যায় আছিল। যোৱাৰ পাছত সিহঁতে কি গৰু চোৰ কৰিছিল নেকি? সিহঁতক মাৰধৰ কৰিছিল। আৰু পাছত চিঞৰ বাখৰ কৰাত ৫-৭জন ল'ৰা আহিছিল, আহি বান্ধি পিটিছিল। সিহঁতক কি গৰু আছিল নেকি? চোৰ বুলি কৰিছিল। আৰু কি কৰিছে, মাৰধৰ কৰাৰ পাছত সিহঁতক কি কৰিলে, মোবাইলত ভাইৰেল কৰি দিলে। এইটো চোৰ আছিল নেকি? এনেকুৱা ভুল কাম কৰে। আচলতে চোৰ নাছিল, আচলতে চোৰ নহয়। আমাৰ জাগাৰ মানুহ গোটেই অঞ্চলে জানে এই ল'ৰা তিনিজন এনেকুৱা ভাল ল'ৰা। সিহঁতৰ ঘৰত টকা পইচাৰ কোনো অভাৱেই নাই, ব্যৱসায় কৰে। এই ল'ৰা তিনিজনক এনেকুৱা নিৰমভাৱে মাৰধৰ কৰিছে, আমি গৰিহণা দিওঁ। কি কাৰণত? আজি যদি শান্তিপুৰ যোৱাৰ টাইমত যদি এনেকুৱা গাড়ী চিঙেল দি মাৰধৰ কৰে, আজি যদি শান্তিপুৰৰ মানুহ, এই ৰাভাপাৰা গাঁৱৰ মানুহ যদি আজি ৰঙামাটি আমাৰ ইফালে আহে, আমি যদি গাড়ী ৰখি মাৰধৰ কৰোঁ, এইটো হ'ব নেকি? এনেকুৱা কাম কৰে নেকি? শংকৰ আজানৰ দেশ হয়, আমি মিলা প্ৰীতি চলো। আমি মুছলিম হিন্দু গোটেই ভাই আমি একেলগে চলিব লাগে। এনেকুৱা কাম কৰিছে। তাৰ পাছত সিহঁতে গৰু চোৰ কৰা নাই, গৰু নাই, এনেকুৱা চিঞৰ বাখৰ কৰি মাৰধৰ কৰিছে। মাৰধৰ পাছত কি কৰিছে, গাঁওবুঢ়া আহি তাক এৰি দিছে। তাই যদি এনেকুৱা ভুল যদি কৰিছে, থানাত দিব লাগিছিল। এনেকুৱা আৰু কি কৰে, মোবাইলত ভাইৰেল কৰি দিয়ে। এইটো কৰিব লাগে নেকি? আচলতে গাঁওবুঢ়া যে এৰি দিছিল, গাঁওবুঢ়াজন ভাল হয়। গাঁওবুঢ়াজন যদি আগৰ পৰা থাকিল হয়, এনেকুৱা গাঁওবুঢ়া সৎ গাঁওবুঢ়া থাকিব লাগে। আচলতে গাঁওবুঢ়া অহাৰ পিছত দেখা গ'ল যে এই ল'ৰা তিনিজন আচলতে চোৰ নহয়। আমাৰ অঞ্চলৰ মানুহো জানে এই ল'ৰা তিনিজন চোৰ নহয়। কিন্তু এনেকুৱা কাম কৰিলে, কিন্তু এইটো নিৰ্মম ভুল কাম কৰিছে। আৰু মাল খালে ঘৰত বহি খাব লাগে, এনেকুৱা ভুল কাম কৰিব নালাগে। মাল চৰকাৰে দিছে খাবলৈ, খাওক।
কিন্তু ঘৰত বহি খাব লাগে। আৰক্ষীক এনেকুৱা আইনগত ব্যৱস্থা অলপ নিব লাগে। মানে মই বিনম অনুৰোধ কৰোঁ, ঘৰ মানে ৰাস্তাই যেন ঘূৰি ঘূৰি মাল নাখায়, ঘৰত খাই ঘুমাওক, আমাৰ কোনো ক'ব লাগে আচলতে মাল খাই এনেকুৱা ঘটনা এনেকুৱা ঘটনা কৰিছে, নিচা খাই। মোৰ খুব দুখৰ বিষয়, এনেকুৱা ভাইৰেল কাম কৰিব নালাগিছিল। আচলতে ল'ৰা তিনিজন আচলতে নিৰীহ ল'ৰা আছিল। এনেকুৱা আজি যাৱাৰ পথত যদি বাটত যদি এনেকুৱা দুৰ্ঘটনা কৰে, গাড়ী ৰখি যদি এনেকুৱা মাৰধৰ কৰে, এইটো কি কাম কৰোঁ? কোন ঠাইত ৰখাইছিল গাড়ী? নামাপাৰা বুলি কয়, ৰাভাপাৰা বুলি। পিছত ৰাভাপাৰা গাঁওবুঢ়াই এৰি দিছে নেকি? আচলতে ঘটনাটো মানে যিটো ৰূপ লৈছিল, আচলতে সেইটো ৰূপ মাৰি পেলালে হয়। সিহঁতৰ পৰা যদি 2-3 লাখ টকা থাকিলে নহয়, মাৰি পেলালে, একদম মাৰি দিলে। এনেকুৱা তাত টাৰ্গেট আছিল। এনেকুৱা মাৰধৰ কৰিছে। কিমান টকা লৈছিল? 30,500 টকা নিছে। এতিয়া BTC প্ৰশাসনক কি জনাব? BTC প্ৰশাসনক মই বিনাম অনুৰোধ কৰোঁ, এই তদন্ত কৰি এই ল'ৰাবিলাকক শাস্তি দিব লাগে।